friends, welcome back to my YouTube channel. Very good morning. আজি আছে আমাৰ শুটিঙৰ দ্বিতীয়টি দিন। মই এতিয়া হাজু হৈ গৈছোঁ ওলাই মেলি আৰু অলপ সময় পিছতে যাম ঘৰৰ পৰা ওলাই। আজি মানে ৰাতিপুৱাৰ ঘৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ ভিডিঅ'টো। চাই থাকিব আজিৰ দিনটোত কি কৰোঁ নকৰোঁ, কেনেকুৱা কি হয়, বিহাইণ্ড দ্য চিন অকণমান দেখাবলৈ ট্ৰাই কৰিম আজিও। চাই থাকিব। আমি আহি পালোঁ আমাৰ লোকেশ্যনলৈ। ঐ উঠিব পৰা নাই। আজি বতৰটো আমাৰ ইয়াতে বহুত ডাৱৰীয়া, ঠাণ্ডা লাগি আছে পুৰা। কেনেকৈ কি হ'ব নাজানো, অলপমান বৰষুণো আহি আছে আৰু চাই থাকক। এয়া আজিৰ লোকেশ্যন মন্দিৰ। নাহে নেকি ব্লগিঙত? খালি কি মানে কি কথাবিলাক আহে নেকি? বহুত ঠাণ্ডা ৰে আজি, কেনেকৈ কি হ'ব? কি নিজে ক'ত খুলিছে? এই বাহিৰতে আছো। কি হয় এক্টিং কৰোঁতে বোলে মালিনকৈ ওলাই যায়। অ' অঞ্জলি আই, পূজা কৰি আছে। চৰি আমি এতিয়া তললৈ নামি আছোঁ ৰেডি হ'বলৈ। আইজন নকত কি হ'ব মানে, ইমান গধুৰ বেগখন লৈ মোক সেয়া কৰিব দিছে, ঘূৰিব দিছে। এই গধুৰ বেগখন লৈ মোক ঘূৰিব দিছে। মন্দিৰ আছে ইয়াতে। এতিয়া আমাৰ মেকআপ চলি আছে। বাইদেউ আমাৰ মেকআপ আৰ্টিষ্ট বাইদেউ একদম ফুল্লি ডাব। অলপমান পিছতে মানে আমি এতিয়া মানে বান্ধৰি হৈ আছোঁ, অকণমান পিছতে আৰু সুন্দৰী হৈ যাম। তাৰমানে বিউটিফুল। এতিয়া মোৰ ৰাক্ষসৰ নিচিনা লাগিছে। অকণমান পিছতে মানে মোক কি লাগিব, কেটৰিনা কাইফ। অ' মাই গড, জৰুলা। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰি থাকক দেই। এনজয় নকৰিব দেই, নকৰিব বোলে, একদম এনজয় নকৰিব। তেওঁৰ কথা নকৰিব আপোনালোকে এনজয় কৰক। এনজয়, জীৱনত এনজয় মেইন। এনজয় নহ'লে জীৱন কি? জীৱন মানে জীৱনেই নহয়। চ' এনজয়। মানে কিবা ক'ব? এক্ট্ৰেছ বাইদেউ কি বকি আছেনো? যি মুখত আহে তাকে বকি আছোঁ, হয়নে নহয়? বিয়া হ'লে পাবি মজা। ইছৰাম, তাই বিয়া হৈছে নে হোৱা নাই মানে মোক তাকে ওলাই থাকে, মানে মোক ভয় আছে নেকি? নহয়, একচুৱেলি মোৰ কিন্তু চাচুমাহঁতে বহুত ভাল, বহুত চাপৰ্টিভ। এনেকুৱা চাচুমা নাপামেই। ফেচবুক আইডি আৰু হোৱাটছএপ নম্বৰ দি দিবি, মই ভিডিঅ' ক্লিপখিনি দি দিম তোমাৰ চাচুমা। অবভিয়াছলি চাচুজিও বহুত ভাল, মাদাৰো বহুত ভাল। চাচু ভালে ন? লাকি পাৰ্চন। লাকি ইমান আৰ্লি মৰ্ণিং ওলাই আহিছোঁ। এনেকুৱা লাকি পাৰ্চন, ধুনীয়া। এনেকুৱা লাকি পাৰ্চন মানে ভালেই ন? তোমাৰ ভাল কাম বনত একো ৰক নাই, কৰিব পাৰে। বহুত মৰম কৰে, একদম ছোৱালীৰ দৰে। সেয়াতো হ'ব লাগে ন? আৰু হেৰি নাই ন? ছোৱালী দেখোন ছোৱালী নাই ন? আমিয়ে ছোৱালী দেচোন এতিয়া। চিৰজীৱন ইয়াতে
Obviously, thank you so much. thank you এতিয়া অলপ বান্দৰী বনাই দিম সুন্দৰী বনা আকৌ কি বান্দৰী বান্দৰীয়ে বনাম তোক সুন্দৰী বনা ইফালে আমাৰ এক্টৰে বহুত টেনশ্যনত কিবা পৰি আছে নাজানো পৰীক্ষাত কিবা আহিব নেকি পৰীক্ষা হৈ আছে চাগে পৰীক্ষাত কিবা আহিব চাগে সেইকাৰণে একদম পুৰা মুখস্থ মাতি আছে নাজানো কি মুখস্থ মাতি আছে হা সেই তোৰ হাতখনক ডিষ্টাৰ্ব কৰি আছে অ'কে ৰ'বা এক ছেকেণ্ড এপিএছচিত আহিব নেকি এপিএছচি দিব নেকি আচ্ছা বাৰু বেষ্ট অফ লাক ফৰ ইয়ৰ এক্সাম নহয় লিলি দে মানে তৃষা নামটো একদম অসমীয়া নাম লিলি কুকুৰক যে মাতে লিলি এই তৃষা ৰ'বাচোন চ' এয়া মেকআপ আমাৰ হৈ গ'ল আৰু আমি এতিয়া ক'ত যাই আছোঁ আমাৰ ঘটনাস্থলীত নেকি জল্দি মোৰ থাক একো নহয় জল্দি দেৰি হৈছে গৈ আছোঁ एक्ट्रेस का हाल क्या बना दिया है तुम लोगों ने भाई मान इज्जत से है या नहीं তো বন্ধুসকল আমাৰ ভিডিঅ' ষ্টাৰ্ট হৈ গ'ল আমাৰ বহুত দেৰি হৈ গ'ল তো মেকআপ আৰ্টিষ্ট আমাৰ হিৰ দাদা লগতে পিছফালে বন্ধু আছে বহুত কেইজন আৰু কেমেৰাতে লাগিলে তো আমি আৰম্ভ কৰিম আৰু এতিয়া মানে এটা শ্বুট হৈ গ'ল আৰু এটা শ্বুট আমি ল'ম এতিয়া তো ল'বলৈ গৈ আছোঁ ইয়াতে চব ইউটিউবাৰে লগ লাগিছে কেৱল ভিডিঅ' আৰু ভিডিঅ' বুলি কৈছে এনেকৈ আৰু আছে আগত কৈছে আপোনালোকে চাই থাকক গন্ডগোল নালাগিব কথা ক নালাগিব এতিয়াও আমাৰ শ্বুট চলি আছে আৰু সেইফালে আজি যে ইমান ট্ৰেইন আহিছে বাপ্পা ঐ নাজানো কেলে মানে ট্ৰেইন নমস্কাৰ সুস্থ হৈ আছে এয়া মোৰ ইয়াতে মানে মোৰ প্ৰেমী ট্ৰাই কৰি আছোঁ আমি চ' আমাৰ সেয়া হৈ গ'ল কৰি মেলি শ্বুটৰ আজি যোনখিনি আছিলে তাৰে হাফ হ'ল আৰু অকণমান বাকী আছে এতিয়া আমি আকৌ গৈ আছোঁ ড্ৰেছ চেঞ্জ কৰিবলৈ কাৰণ ইয়াৰ পিছত যোনখিনি চিন হয় সেইখিনিত আছে মোৰ মেখেলা চাদৰত চ' সেইকাৰণে আকৌ গৈ আছোঁ আৰু এতিয়া পিন্ধো আজি ইয়াতে বহুত পিকনিক খাবলৈও মানুহ আহিছে যিহেতু আমি য'ত আছোঁ সেইটো পিকনিক স্পটো হয় চ' সেইকাৰণে আমি এনেকৈ বগাই গৈ আছোঁ অকণমান মানে মাতত সেইকাৰণে ধৰিব পাৰিছে হয়তো আপোনালোকে তো ভিডিঅ'টো চাই থাকক অঞ্জলি চ' এয়া হৈছে মোৰ ছেকেণ্ড লুক
ব্লগ কি ডিম্পুছ ব্লগ নহয় শতাব্দীজ ব্লগ চ' এতিয়া মেখেলা চাদৰ পিন্ধি ল'লোঁ আৰু তলত গৈ আছোঁ আগবাঢ়ি যাওক সপোনবোৰ পূৰা হৈ যাওক কামৰ লগত মই লাহে 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 য়েছ জোৰকে চলালে মোৰ অলপ প্ৰব্লেম লাগে ধ্ৰুৱ মেইন কিন্তু দেই আৰু এয়া ফ্ৰেণ্ডে হয় একচুৱেলি মোৰ নাম ধ্ৰুৱজ্যোতি মেধি মই এতিয়ালৈ মানে দেখাই নাপায় ধনজিতে অলপ কিবা ক'ব খুজিছে কওক এইফালে কওক আপুনি কি ক'ব বিচাৰিছে এইখিনিত লওক এইখিনিত চুক্তা এই তাৰ নিন্দা আছে না আগত ক'ত যাই ইয়াৰ ইফালে আমাৰ ইঞ্জিনিয়াৰিং কলেজ হৈ আছে বঙাইগাঁও ইঞ্জিনিয়াৰিং কলেজ আৰু বোলে খাব যাই পিনে আছে আমাৰ বেছি টাইম নালাগে মানে অলপ মানে আজিয়ে বতৰ কিয় ইমান বেয়া হ'ব পাৰিছে মোৰ সেইটাই আচৰিত লাগছে এতিয়া আমি নেক্সট লোকেশ্যনত যাই আছোঁ ড্ৰোন শ্বুট হ'ব ইয়াতে ড্ৰোন শ্বুট হ'ব চ' আপোনালোকে চাই থাকিব মানে এতিয়াতো লাইভত অহা নাই মানে তাৰপিছত আমি অলপ কিবা কিনি খাম আমি কিবা কিনি খাম খোৱাটো অবভিয়াছলি ভিডিঅ' দিম আৰু খোৱাটো মেইন হাই মোৰ চাৰ্জে নাই 11% লাইভ কৰিব পৰা কেঞ্চেল হৈ লওঁ আৰু চ' এতিয়া আমি আমাৰ আৰু এটা শ্বুটিঙে মানে ইয়াতে চলি আছে আৰু এটা চিন তো ইয়ালৈ বেছি নহয় অকণমান বেছি দীঘল নহয় এই শ্বুটটো অকণমান তাত কিন্তু মোৰ ইয়াৰ পিছত বেলেগ জেগাত আছে ঠাই য়েছ মোৰ ইয়াতে বাৰু মোৰ নাই চ' প্লেচটো এবাৰ দেখাই দিছোঁ কি ধুনীয়া ভিউ একদম মজা শ্বিলঙৰে গধূলি মিনি শ্বিলং নামি আহে কুঁৱলী এনেকুৱা কুঁৱলী আজি বতৰ মানে ইমান কিয় এনেকৈ নাজানো কিন্তু মানে কি মানে এনেতো ভালো লাগি আছে ঠাণ্ডা ঠাণ্ডা কিন্তু মানে এইফালে আকৌ বতৰটো ইমান ডাৱৰীয়া হোৱাৰ কাৰণে মানে কেমেৰাৰ কাৰণে কিন্তু ইয়াতে কিন্তু এতিয়া ভাল লাগি আছে ন ইয়াতে ভাল লাগি আছে চবকে ভোক লাগিছে যেনিবা ইয়াৰ পিছত আমি খাবলৈ যাম সেয়াই আৰু দে পকৰি অকলে অকলে কিয় খাই আছো আমাক নামাতে আমাৰ জান ভাস্কৰ দাই নামাতে বুলি মইতো খুৱাইয়ে দিলে ঠাণ্ডাৰ দিনত মানে ঠাণ্ডা বতৰ গৰম গৰম পকৰি আৰু মজাই বেলেগ আৰু চাহ মই কিন্তু আগতে চাহ খোৱা নাছিলোঁ ৰে আজিকালি মই মানে কি হৈছে মই যেতিয়া মানে কামত সোমালোঁ তেতিয়াৰ পৰা ইমান চাহ খাওঁ কফি নোখোৱা মানুহজনী কফি খাওঁ কি ক'ম আৰু এয়া পকৰি
আছে মই ললিপপ খাই আছো ললিপপ বাস পানা বাপস আহিছে অলপ অলপ ইমান গাড়ী নালাগে নালাগে আমি গাড়ী সমুখত মানে এই আমি নালাগিব এক্সিডেন্ট হ'ব লোন নালাগিব মানে ৰাখিব লাগে এই কাম বলছি ন নামি গাড়ী পৰা নামিলে এক কাম ওলা সাইড কৰি দিম সাইড কৰি দিম গাইজ এতিয়াও আপোনাৰ বাজিলে 8:30 আৰু আমি এতিয়াও এনেকৈ আছোঁ শ্বুট কৰি ঠাণ্ডাত এয়া আমাৰ চলি আছে একেবাৰে শেষৰটো চিন হ'ব আৰু কেইটা বাজিছে কেইটা বাজিছে মানে নিজে নাজানো কেইটা বাজিছে আমি যাম আৰু এতিয়া আমি এনেকৈ আছোঁ চ' বহুখিনি কষ্ট হৈছে যিহেতু চবেই নতুন য'ত আপোনাৰ মানে হ'ব লাগিছিল এটা টেকতে তাত আমি 2-3টা টেক লৈ লৈছোঁ সেইকাৰণে আমাৰ বহুখিনি এয়া হৈ গৈছে আজি গোটেই দিনটো এনেকৈ আছোঁ টায়াৰ্ড হৈ গৈছোঁ চ' আপোনালোকে যেতিয়া আমাৰ ভিডিঅ'টো ৰিলিজ হ'ব চাব চবে জনাব আমাৰ কামবোৰ কেনেকুৱা হৈছে যিহেতু আমি সকলোৱে নতুন চ' ছাপোৰ্ট কৰিব বাইদেউ নেকি মই অলপ জোৰে কৰা যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটোও দবাই দিব বাই বাই